কঁঠাল কোনে এনেকৈ কাটে বাৰু দেখি হয়তো আপোনালোকে হাঁহিব পাৰে কিন্তু আমাৰ ঘৰত যিহেতু বেলেগ ব্যৱস্থা নাই সেইকাৰণে কঁঠালটো এনেকৈয়ে কাটিব লগা হৈছে আচলতে আজি আমাৰ ঘৰলৈ ফুৰিব আহিছে আমাৰ বন্ধু আৰু বান্ধৱী তথা মৃণাল আৰু ডিম্পী তাহাঁতে লৈ আহিছে ঘৰৰ পৰা এগালমান বস্তু লগতে আনিছে আমাৰ প্ৰিয় কঁঠালটো কাটিবলৈ বহুত প্ৰব্লেম হ'ল কিন্তু খাবলৈ সিমানেই সোৱাদ হ'ল দুয়োগৰাকী আমি লাগি পৰিছোঁ কঁঠাল বনোৱা আলু ভাজি বনোৱা আৰু ৰুটি বনোৱাত কাৰণ কঁঠালৰ চব্জি হেনো খাই ভাল পায় ৰুটিৰ সৈতে তৰাতৰিকৈ আমি ঘৰুৱা কামবোৰ সামৰি ওলালোঁ ফেঞ্চি যাবলৈ লগতে ওলালে আমাৰ এওঁলোকো ইহঁতে বোলে আমাক থ'বলৈ যাব ফেঞ্চিলৈ তাৰপাছত আমি গাড়ীত বহি কিনে পালোগৈ ফেঞ্চি পোৱা মানে আমাৰ মনটো থৌকি বাথৌ এওঁলোকক ক'ৰবাতে এৰি আমি ওলালোঁ ফেঞ্চিৰ ইমূৰৰ পৰা সিমূৰলৈ বস্তুৰ দৰদাম কৰিবলৈ ছানডে আছিল যেনিবা অলপ কমকৈ হ'লেও বজাৰখন পালোঁ ভালেই লাগিলে বস্তুবিলাক লৈ আমি ওলালোঁ ঘৰলৈ ভিডিঅ'টো কেনেকুৱা লাগিলে